হেল্ল' গাইজ, আজি আমি ৰাভা মিটিং চাবলৈ গৈছিলোঁ, যিটো ধূপধাৰাত অনুষ্ঠিত হৈ আছে। এইবিলাক হ'ল শিবিৰ, য'ত নেকি দূৰ দূৰণিৰ পৰা অহা মানুহবিলাক ইয়াতে আছে। আপোনালোকে দেখিছে এতিয়া মানুহ আহি আছে। আজি প্ৰথম দিনাখন এয়া খেৰেৰে হাতী বনাইছে, হাতীৰ সৰু সৰু পোৱালি। ঘৰবিলাক খেৰেৰে বনাইছে। এয়া ৰাভা ড্ৰেছ পিন্ধা ল'ৰা ছোৱালী, ধুনীয়া ডিজাইন দি বাঁহেৰে বৰ ধুনীয়াকৈ বনাইছে। এইখন ষ্টেজখন, ডাষ্টবিনো আছে ঠায়ে ঠায়ে। ফ্লেগ হোষ্টিং হোৱা নাই, মানে পতাকা উত্তোলন এতিয়ালৈ হোৱা নাই, হ'ব আৰু হ'ব মানে অহাকালি হ'ব। এইখন মেইন গেট, মানুহ আহি আছে আজি। আমি প্ৰদৰ্শনীত আহিলোঁ। এইবিলাক প্ৰদৰ্শনী স্কুলৰ পৰা আহিছে, ধূপধাৰা হাইস্কুলৰ প্ৰদৰ্শনী এইটো। এয়া মনালিছা আৰ্ট স্কুলৰ ষ্টুডেণ্টবিলাকে অঁকা ধুনীয়া ধুনীয়া ছবি। ধুনীয়া ধুনীয়া ছবি আঁকিছে সিহঁতে। বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ। হ'ল গোৱালপাৰা ৰেচম বিভাগ। ইয়াত মুগা সূতা কেনেকৈ কটা হয় সেইবিলাক দেখাইছে। আৰু ইয়াতে ব্ৰহ্মকুমাৰী তেনেকুৱা। সেইবিলাকো ধুনীয়া ধুনীয়া। ইয়াতে বাদ্যযন্ত্ৰ, ৰাভা জনজাতীয়ৰ বাদ্যযন্ত্ৰ আৰু কিছু কিতাপ চিতাপ এইবিলাক দেখাইছে। আৰু ইয়াতে ফুলো ওলাইছে, ধুনীয়া ধুনীয়া ফুল। এইবিলাক চেলফি পইণ্ট, শৰাই আৰু এইবিলাক দোকান, সোণা গহনা, কাপোৰ, খিলনা, বাচ্ছাৰ খিলনা, সেইবিলাক গোটেই ওলাইছে। সোণ চোণ, ধুনীয়া ধুনীয়া বস্তু উলিয়াইছে। আৰু এয়া 50 টকাত, অনলি 50 টকাত। আকৌ 50 টকাও বেছি হেন লাগিলে এয়া 20 টকাতো আছে। এয়া গাৰ বিষৰ বেমাৰৰ এইবিলাক খোৱা বস্তুৰ দোকান, মা ৰেষ্টুৰেণ্ট, ভেলপুৰি। ইয়াত কিবা এম্ব্ৰইডাৰীৰ বস্তু, এম্ব্ৰইডাৰী কৰা। আপোনালোকক লাগিলে আহিব পাৰে এইবিলাকত, ধুনীয়া ধুনীয়া বস্তু। এয়া চাহ, বিভিন্ন ধৰণৰ চাহ। ইয়াতে ৰেটবিলাকো লিখি দিয়া আছে। বাচন গোটেই 100 ৰুপিজ, 100 টকাত পাব। মাকৈ পুৰি আছে, ধুনীয়া ধুনীয়া। এয়া পিঠা, গৰম গৰম পিঠা বনাই দিয়ে। ঘুগুনি আছে, ঘুগুনি, 130 টকা হ'ল। আচাৰ আৰু এয়া মইতো বিশ্বাস কৰা নাই, চুঙাত পুৰা মাংস, চকু ক'ত বা দিম মই। আৰু ধুনীয়া ধুনীয়া। ইয়াতে ৰেট কেইটা লিখি দিয়া আছে।